নমস্কাৰ বন্ধুসকল, চেনেলটোলৈ প্ৰথমে আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নগাঁৱৰ এজনী ছোৱালী আছিল, তাইৰ নাম নিশা। তাই বহুত সহজ সৰল, দেখাই শুনায়ো ভাল আছিল। মই তাইক অনলাইনৰ যোগেদি চিনাকি হৈছিলোঁ। প্ৰথম মই তাইক মেছেজ কৰিলোঁ, তাৰপিছত তাই ৰিপ্লাই দিলে কোন হয় বুলি। মই ক'লোঁ ফেন বুলি ধৰা। তাই ক'লে অ' হয় নেকি? মই ক'লোঁ হয় বাৰু, বেয়া নোপোৱা যদি চিনাকিটো হ'ব পাৰিম নেকি? তাই ক'লে মোৰ নাম নিশা আৰু তোমাৰ? মই ক'লোঁ মোৰ নাম নিবিৰ আৰু ঘৰ শ্বিলঙত। আৰু তোমাৰ ঘৰ? তাই ক'লে মোৰ নগাঁও। তাৰ পাছত আমি ইজনে সিজনৰ লগত বহুত SMS কৰিলোঁ আৰু দুয়ো ফোন নম্বৰ ল'লোঁ। তাৰ পিছত তাই 3 দিনমান পিছত ফোন কৰিলে আৰু মই তাইৰ কলটো অহা দেখি হঠাৎ ৰিচিভ কৰিলোঁ। তাই ক'লে চিনি পাইছা? মই ক'লোঁ অ' পাইছোঁ, কিয় নাপাম? মই তুমি ফোন কৰা দেখি হঠাৎ ৰিচিভ কৰিছোঁ। তাই ক'লে বাহ হয় নেকি ল'ৰা? মই ক'লোঁ নহয় মানে, হয় মানে সেই নাই দিয়া একো। তাই ক'লে কি নহয় মানে হয় মানে, কোৱা আকৌ। বুজিছোঁ দিয়া। মই ক'লোঁ কোৱা কি কৰিছা, ভাত খালা? তাই ক'লে এনেই আছোঁ, ভাত নাই খোৱা। তুমি খালা নেকি? কি কৰিছা? মই ক'লোঁ ওলাই আহিছোঁ অলপ আৰু তুমি কি ভাত খোৱা নাই? তাই ক'লে এনেই খাম অলপ পিছত আৰু তাই ক'লে হ'ব দিয়া, মায়ে মাতিছে পিছত কথা পাতিম। মই ক'লোঁ শুনাচোন কথা এটা কওঁ। তাই ক'লে কোৱা। মই ক'লোঁ আমি এনেদৰে সদায় কথা পাতিব পাৰিমনে? তাই ক'লে কিয় বা? মই ক'লোঁ নহয় মানে ফ্ৰেণ্ড হিচাপে। তাই ক'লে পাৰিবা। তেতিয়া হ'ব, মায়ে মাতিছে, মই যাওঁ আৰু মই ফোন নিজে কৰিম, তুমি কেতিয়াও নকৰিবা, মায়ে গম পালে দিব। মই ক'লোঁ হ'ব দিয়া, যোৱা তুমি এতিয়া আৰু তাই কলটো কাটি দিলে। নেক্সট পাৰ্টটো শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰিব। কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট এটা কৰি দিব। নমস্কাৰ।